हेलो एवरीवन। तो আজি আহিলোঁ মোৰ বন্ধু বেদান্ত প্ৰতিম তামুলীৰ ঘৰত। সো আহি পাই দেখিলোঁ মানে এই গিটাৰখন সি কিনা বেছি দিন মানে এসপ্তাহমান হৈছে। আগত আহোঁ মানে আগত দেখি নাপাওঁ, এসপ্তাহমান হৈছে। সো আহি তাৰ ৰুমত সোমালোঁ, দেখিলোঁ এই গিটাৰ এখন কিনি থৈছে। সো এনে মোবাইলতে মানে দেখোঁ আৰু এনেকৈ বেলেগক বজোৱা দেখোঁ, কিন্তু আজিলৈকে নিজে এনেকৈ চুই পোৱা নাই, ধৰি পোৱা নাই। কিন্তু আজি গিটাৰখন দেখি বহুত ভাল লাগিছে মানে। সো এনেকুৱা লাগিছে বহুত মানে কি ক'ম আৰু মানে বুজাব নোৱাৰি। সো বহুত ভাল লাগি তুলি ল'লোঁ। কেনেকৈ ধৰে কি কথা এইবিলাক একো নাজানো, কিন্তু বজাবলৈ লৈছোঁ, একোৱে নাজানো। মুঠত বজাম আৰু এতিয়া বৰ্তমান কি হৈছে, এই গিটাৰখন বজোৱাৰ আগত কি হৈছে, এই বাহিৰত মানে সিহঁতৰ ঘৰৰ ওচৰত গছ আছে, মানে গছ গছনি আছে। মই বহুত চৰাই দেখিছিলোঁ, সেই চৰাইবিলাক বৰ্তমান মই খেদি থৈ আহিছোঁ। মানে কি হয় মানে এতিয়া মইতো গিটাৰ বজাব নাজানো, মোৰ গানো মাতো ভাল নহয়। চ' সেইকাৰণে কি হ'ব, মোৰ গান শুনি মানে সুৰ শুনি এই গিটাৰৰ মাত শুনি চৰাই চিৰিকটিবিলাক বহুত কষ্টত মানে দুখ মানে উৰি গুচি যাব। চ' সেইটো কাৰণে আগতীয়াকৈ ভালকৈ খেদি থৈ আহিছোঁ, মানে যাতে মোৰ মাতটো নুশুনে, মোৰ গিটাৰৰ মাত নুশুনে। চ' একো নাজানো, আজি ফাৰ্ষ্ট টাইম ধৰিছোঁ গিটাৰ। কেনেকৈ ধৰে কেনেকৈ কি কৰে একো নাজানো, কিন্তু তথাপিতো অলপ এনেই জাষ্ট গুণগুণাম আৰু গান এটা, সুৰ ভাল নহয়। চ' আহক চাওকচোন আপোনালোকক কেনেকৈ গাওঁ। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে দোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা, স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে, তুমি কিয় এনে কৰিলা, এৰা সুতি এৰা দি গলা, মোৰ কথা আমনি কৰেনে তুমি যেতিয়া নিজানত বহা। চ' কেনেকুৱা লাগিছে জনাব। মানে একো নাজানো, জাষ্ট ইয়াত এনেকৈ কি কয় এনেকৈ কি কয় একো নাজানো। মুঠত আঙুলি আছে, মুঠত আৰু বজাই দিছোঁ এনেকৈ। চ' সুৰ ভাল নহয় জানে। চ' আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে। ধন্যবাদ।